এতিয়া আমি চাম নেৰেশ্যন। নেৰেশ্যন স্পীচ একেই বস্তু। নেৰেশ্যন আৰু স্পীচৰ অসমীয়া অৰ্থ হৈছে উক্তি। উক্তি মানে হৈছে কোনোবাই কোৱা কথা। এতিয়া চাম ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন। ডাইৰেক্ট নেৰেশ্যন বক্তাই কোৱা কথাষাৰ আন এজনে হুবহু একেদৰে ক'লে তাক ডাইৰেক্ট নেৰেশ্যন বোলে। তাক ডাইৰেক্ট নেৰেশ্যন বোলে। আৰু ইনডাইৰেক্ট নেৰেশ্যন বক্তাই কোৱা কথাষাৰ আন এজনে নিজৰ ভাষাত ক'লে তাক ইনডাইৰেক্ট নেৰেশ্যন বোলে। এইখিনি কথা আমি এটা কাহিনীৰ মাধ্যমত বুজিম। এইটো ধৰা ৰাম আৰু এইটো যদু। ৰাম আৰু যদুৱে দুইজনে বহুত ভাল বন্ধু। এদিনাখন ৰামে যদুৰ লগত কৈ আছে যে মই এটা চোৰ, কিন্তু যদুৱে এইটো নাজানে ৰাম যে চোৰ। তেতিয়া ৰাম সিহঁতৰ ঘৰত গ'লগৈ। তেতিয়া যদুৱে এইটো ৰাস্তাৰে গৈ আছে। যেতিয়া আধা ৰাস্তাত আহিছে তেতিয়া যদুৰ আন এজন বন্ধুক মধুক লগ পালে। যদুৱে মধুৰ লগত কৈ আছে, ৰামে কোৱা কথাষাৰ যদি যদুৱে মধুৰ লগত বা আন কাৰোবাৰ লগত ক'ব বিচাৰে তেন্তে দুই ধৰণে ক'ব পাৰিব। ৰামে কয় মই এটা চোৰ, এনেদৰেও ক'ব পাৰিব, নাইবা ৰামে কয় যে সি এটা চোৰ, এনেকৈ ক'ব পাৰিব। যদি কথাষাৰ ৰামে কয় মই এটা চোৰ, ৰামে যেনেকৈ কৈছিল ঠিক এনেকৈ আহি যদুৱে বন্ধুৰ লগত বা আন কাৰোবাৰ লগত কয় তেন্তে এইটো কোৱা হয় ডাইৰেক্ট নেৰেশ্যন। আৰু ৰামে কোৱা কথাষাৰ যদুৱে যদি বন্ধুৰ লগত বা আন কাৰোবাৰ লগত নিজৰ ভাষাত কয়, ৰামে কয় যে সি এটা চোৰ, এনেকৈ নিজৰ ভাষাত কয়, তেন্তে এইটো কোৱা হয় ইনডাইৰেক্ট নেৰেশ্যন। তেন্তে ইয়াত মই লিখিছোঁ ৰামে কয় মই এটা চোৰ। এই কথা হৈছে কি ৰামে যেনেকৈ কৈছিল যদুৱে আহি মধুৰ লগত ঠিক এনেকৈ কৈ আছে। গতিকে ৰামে কয় মই এটা চোৰ, এইটো কোৱা হয় কি ডাইৰেক্ট নেৰেশ্যন। এইটো কোৱা হয় ডাইৰেক্ট নেৰেশ্যন। আৰু ৰামে কয় যে সি এটা চোৰ, এইটো কোৱা হয় ইনডাইৰেক্ট নেৰেশ্যন। যিহেতু ৰামে কোৱা কথাষাৰ যদুৱে মধুৰ লগত বা আন কাৰোবাৰ লগত ৰামে যেনেকৈ কৈছিল ঠিক এনেকৈ নকৈ নিজৰ ভাষাত কৈ আছে। ৰামে কয় যে সি এটা চোৰ, গতিকে এনেকৈ ক'লে কথাৰ এইটো হ'ব কি ইনডাইৰেক্ট নেৰেশ্যন। এইটো ইনডাইৰেক্ট নেৰেশ্যন। এতিয়া আমি জানিলোঁ ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন কাক কয়। এই কথাষাৰ মই ইংৰাজীত ইয়াত ফৰ্ম কৰিছোঁ। ৰাম ছেইজ, ৰামে কয় আই এম এ থিপ, মই এটা চোৰ। এতিয়া এই অংশখিনিৰ যিটো ভাৰ্ব আছে, এ ছেইজ এইটো ভাৰ্ব, এই অংশখিনিৰ যিটো ভাৰ্ব আছে সেই ভাৰ্বটো কোৱা হয় ৰিপৰ্টিং ভাৰ্ব। আৰু ইয়াৰ পৰা এই কমাৰ ঊৰ্ধ্ব কমাৰ ইফালে যিখিনি অংশ গোটেইখিনি অংশ কোৱা হয় ৰিপৰ্টেড স্পীচ। কি কোৱা হয় কমাৰ যিটো এই অংশখিনি কোৱা হয় যিটো ভাৰ্ব আছে এইটো কোৱা হয় ৰিপৰ্টিং ভাৰ্ব। আৰু আই এম এ থিপ ইয়াত যিমানখিনি অংশ থাকিব এই গোটেইখিনি কোৱা হয় ৰিপৰ্টেড স্পীচ। এইটো যিকোনো টেন্সত থাকিব পাৰিব, এইটো যিকোনো টেন্সত থাকিব পাৰিব। এতিয়া কথা হৈছে কি এই ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে কিছুমান কণ্ডিশ্যন আহে। সেই কণ্ডিশ্যনবিলাক কি কি এটা উদাহৰণৰ মাধ্যমত আগত আমি বুজিম। ধৰা চীন আৰু ভাৰত। চীন আৰু ভাৰত দেশ দুটা ভিন্ন ভিন্ন দেশ। চীন আৰু ভাৰতৰ মাজত কি থাকে এটা বৰ্ডাৰ থাকে, এটা বৰ্ডাৰ আছে। চীনৰ কিছুমান অবৈধ বস্তু যাতে ভাৰতত সোমাব নোৱাৰে সেই ভাৰতৰ যিখিনি ছিকিউৰিটি বা আৰ্মি থাকে সেইখিনি এই বৰ্ডাৰত পাহাৰা দিয়ে। আৰু ভাৰতৰ কিছুমান অবৈধ বস্তু যাতে চীনত সোমাব নোৱাৰে কি কৰে চীনৰ আৰ্মিবিলাকে কি কৰে ছিকিউৰিটি হিচাপত ইয়াত আৰ্মি হিচাপত পাহাৰা দিয়ে, এই বৰ্ডাৰত মাজত থাকে। এতিয়া ধৰা চীন আৰু ভাৰত বোলে একেলগ হ'ব বিচাৰি আছে। যদি চীন আৰু ভাৰত একেলগ হ'ব বিচাৰে তেন্তে প্ৰথমে কি হ'ব চীনৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ মুখ্যমন্ত্ৰী প্ৰথমে কথা হ'ব, আৰু চীনৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী কথা হ'ব। এই
সিহঁতৰ মাজত এটা আলোচনা হ'ব। আলোচনা হৈ যদি সেই কথাবিলাক সকলোবিলাক সিহঁতৰ মতে মিলে, প্ৰযোজ্য হয়, সিহঁতৰ চুক্তিবদ্ধ হিচাপত হয়, তেন্তে দেশ দুটা একেলগ হ'ব। এতিয়া ধৰা চীনৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ মুখ্যমন্ত্ৰী দুয়োজনৰ মাজত চুক্তিবদ্ধ হ'ল যে অমুকে অমুকটো কৰিব পাৰিব, অমুকে কৰিব নোৱাৰিব। এনেকৈ মিলাত দুয়োটা দেশ এক হ'বলৈ গৈ আছে। তেতিয়া প্ৰথমে কি হ'ব, গোটেই দেশত প্ৰথমে এটা নিয়ম ব্যৱহাৰ হ'বলৈ ধৰিব আৰু ইয়াৰ পৰা মাজত যিটো বৰ্ডাৰ আছিল, এই বৰ্ডাৰটো উঠি যাব। ইয়াত কোনো চিকিউৰিটি বা আৰ্মিৰ কোনো দৰকাৰ নহ'ব, যিহেতু দেশ দুটা একেই হৈ গ'ল। ঠিক সেইদৰে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে ইয়াত কিছুমান চৰ্ত কণ্ডিশ্যন আহি যায়। ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে কি হয়, ইয়াত এটা চৰ্ত বা এটা কণ্ডিশ্যন আহি যায়। সেই কণ্ডিশ্যনবিলাক হৈছে কি, প্ৰথমে এই উৰ্ধ কমাবিলাক উঠি যাব। ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে এই কমাকেইটা উঠি যাব, এই আৰ্মিকেইটা প্ৰথমে উঠি যাব। যিহেতু এইটো এটা ভিন্ন দেশ, এইটো এটা ভিন্ন দেশ, এই দেশ দুটা একেলগ হৈ যাব। একেলগ হৈ যোৱাত ইয়াত কিছুমান চৰ্ত কণ্ডিশ্যন আহি যাব। সেই কণ্ডিশ্যনবিলাক হৈছে, প্ৰথমে এই চিকিউৰিটিবিলাক নাইকিয়া হৈ যাব। যিহেতু ইয়াত কোনো চিকিউৰিটিৰ দৰকাৰ নাই, দেশ দুটা এক হৈ যাব। এক নিয়ম দেশত ব্যৱহাৰ হ'ব। গতিকে এটা বাক্যতে গোটেইখিনি কথা কোৱা হ'ব। গতিকে ইয়াত কমাৰ কোনো দৰকাৰ নাই। গতিকে প্ৰথমে এই কমাকেইটা উঠি যাব। দ্বিতীয়তে ইয়াত এটা কনজাংশ্যন আহিব। বাক্য দুটাক একেলগ কৰিবলৈ এটা কনজাংশ্যনৰ দৰকাৰ হ'ব, এটা কনজাংশ্যন আহিব। দ্বিতীয়তে টেন্সৰ সলনি হ'ব পাৰে। তৃতীয়তে প্ৰনাউনবিলাকৰ সলনি হ'ব। চতুৰ্থতে হ'ব পাৰে আদাৰ ৱৰ্ডবিলাক সলনি হ'ব। এই এটা কি কৰিম, আমি চাই যাম কেনেকৈ সলনি হয়। সিহঁতৰ এটা ৰুল আমি এটা চাই যাম। ৰুল 1, ৰাম চেজ আই এম এ থিপ। ৰামে কয় মই এটা চোৰ। এতিয়া এই অংশখিনি কোৱা হয় ৰিপৰ্টেড স্পীচ আৰু এই অংশখিনি কোৱা হয় ৰিপৰ্টিং ভাৰ্ব। এই ভাৰ্বটো কোৱা হয়, এই অংশটোৰ যিটো ভাৰ্ব থাকে সেই ভাৰ্বটো কোৱা হয় ৰিপৰ্টিং ভাৰ্ব আৰু এইখিনি কোৱা হয় ৰিপৰ্টেড স্পীচ। এতিয়া ৰিপৰ্টেড স্পীচৰ বাক্যটো যদি নাম্বাৰ 1 এছাৰ্টিভ চেণ্টেন্স হয়, এছাৰ্টিভ চেণ্টেন্স মানে বৰ্ণনামূলক বাক্য, তেন্তে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে এই কমাকেইটা উঠি গৈ ডেট বহে। আৰু ৰিপৰ্টেড স্পীচৰ বাক্যটো যদি ইণ্টাৰগেটিভ চেণ্টেন্স হয়, ইণ্টাৰগেটিভ চেণ্টেন্স মানে প্ৰশ্নবোধক বাক্য হয়, তেন্তে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে এই কমাকেইটা উঠি কি বহে, ইফ বা হয়দাৰ বহে। যদি ইণ্টাৰগেটিভ চেণ্টেন্সটো যদি অক্সিলাৰী ভাৰ্বেৰে আৰম্ভ হয় তেন্তে ইফ বা হয়দাৰ বহে। আৰু ইণ্টাৰগেটিভ চেণ্টেন্সটো যদি WH-ৰে আৰম্ভ হয় তেন্তে একেটা WH শব্দ বহে। কি কৈছে কথাটো, যদি এই বাক্যটো যদি ইণ্টাৰগেটিভ চেণ্টেন্স হয় তেন্তে ইফ বা হয়দাৰ বহে। আৰু যদি অক্সিলাৰী ভাৰ্বেৰে আৰম্ভ হয়, প্ৰথমে যদি অক্সিলাৰী ভাৰ্বেৰে আৰম্ভ হয় তেন্তে ইফ বা হয়দাৰ বহে। যদি অক্সিলাৰী ভাৰ্ব দি আৰম্ভ নহয়, যদি WH-ৰে আৰম্ভ হয়, যেনে হোৱাট, হুইচ, এইবিলাক শব্দ দি আৰম্ভ হয়, তেন্তে একেটা WH ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিলে একেটা WH বহে। আৰু ৰিপৰ্টেড স্পীচে যদি বাক্যটো ইম্পাৰেটিভ চেণ্টেন্স মানে আদেশ, অনুৰোধ, উপদেশমূলক বাক্য হয়, তেন্তে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে টু বহে। আৰু ৰিপৰ্টেড স্পীচৰ বাক্যটো যদি অপাৰেটিভ চেণ্টেন্স হয়, অপাৰেটিভ চেণ্টেন্স মানে ইচ্ছা বা আশীৰ্বাদ সূচক বাক্য, তেন্তে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে ডেট বহে। নাম্বাৰ 5,
যদি ৰিপৰ্টেড স্পীচৰ বাক্যটো যদি এক্সক্লেমেটৰী সেন্টেন্স হয়, এক্সক্লেমেটৰী সেন্টেন্স মানে আবেগ বা বিস্ময়ক সূচক বাক্য হয়, তেন্তে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে ডেড বহে। এতিয়া চাম দ্বিতীয় ৰুল। ৰুল টুৰ এ বি চি এড কোৱা হৈছে প্ৰনাউনৰ সলনি কৰিব লাগে। প্ৰনাউন মানে নামৰ সলনি যি অৰ্ড ব্যৱহাৰ হয় তাকেই প্ৰনাউন বোলে। ৰুল টুৰ বিত কোৱা হৈছে টেন্সৰ সলনি কৰিব লাগে। ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে টেন্সৰ সলনি কৰিব লাগে। ৰুল টুৰ চিত কোৱা হৈছে আদাৰ অৰ্ডবিলাক সলনি কৰিব লাগে। ইয়াত কিছুমান অন্যান্য শব্দ থাকে, এই শব্দবিলাকক কি কৰিব লাগে? সলনি কৰিব লাগে। এতিয়া প্ৰনাউন কেনেকৈ সলনি কৰিব লাগে সেইটো চাম। ৰুল টুৰ এত পাইছোঁ আমি প্ৰনাউনৰ সলনি। প্ৰনাউন কেনেকৈ সলনি হয় আমি চাম। ৰাম চেজ, এই বাক্যটো মই আকৌ লিখিছোঁ। ৰাম চেজ আই এম এ থিপ। ৰামে কয় মই এটা চোৰ। এই অংকটোৰ যিটো ব্ৰাপ থাকে এই ব্ৰাপটো কোৱা হয় ৰিপৰ্টিং ব্ৰাপ, আৰু ইয়াৰ পৰা আইৰ পৰা এই থিপলৈকে এই অংকখিনিক কোৱা হয় ৰিপৰ্টেড স্পীচ। এইটো যিকোনো টেন্সত থাকিব পাৰে, এইটো যিকোনো টেন্সত থাকিব পাৰে। ৰিপৰ্টেড স্পীচত যদি ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন থাকিলে ৰিপৰ্টিং ব্ৰাবৰ ছাবজেক্ট অনুযায়ী সলনি হয়। কি কৈছে? এই ৰিপৰ্টেড স্পীচত যদি ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন থাকে, ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন থাকিলে ৰিপৰ্টিং ব্ৰাবৰ ছাবজেক্ট অনুযায়ী সলনি হ'ব। এই প্ৰনাউনটো ছাবজেক্ট অনুযায়ী, ইয়াত ছাবজেক্টটো কি? ৰাম। এই ৰাম অনুযায়ী কি হ'ব? এই প্ৰনাউনটো কি হ'ব? ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে সলনি হয়। ৰিপৰ্টেড স্পীচত যদি ছেকেণ্ড পাৰ্চন প্ৰনাউন থাকিলে ৰিপৰ্টিং ব্ৰাবৰ অবজেক্ট অনুযায়ী সলনি হয়। কি কৈছে? ৰিপৰ্টেড স্পীচ, এইখিনি ৰিপৰ্টেড স্পীচ যদি ছেকেণ্ড পাৰ্চন প্ৰনাউন থাকে, ছেকেণ্ড পাৰ্চন প্ৰনাউন মানে ইউ, ছেকেণ্ড পাৰ্চন প্ৰনাউন থাকিলে ৰিপৰ্টিং ব্ৰাবৰ অবজেক্ট অনুযায়ী সলনি হয়। ইয়াত যিহেতু অবজেক্ট নাই, বেলেগটো থাকিব পাৰে, তেন্তে সেইটো কি হ'ব? অবজেক্ট অনুযায়ী কি হ'ব? ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে অবজেক্ট অনুযায়ী সলনি হ'ব। ৰিপৰ্টেড স্পীচত যদি ছেকেণ্ড পাৰ্চন প্ৰনাউন থাকে তেন্তে ৰিপৰ্টিং ব্ৰাবৰ অবজেক্ট অনুযায়ী কি হ'ব? ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে সলনি হয়। ৰিপৰ্টেড স্পীচত যদি থাৰ্ড পাৰ্চন প্ৰনাউন থাকিলে ৰিপৰ্টিং ব্ৰাবৰ একো অনুযায়ী সলনি নহয়। ৰিপৰ্টেড স্পীচত যদি, এইটো ৰিপৰ্টেড স্পীচত যদি থাৰ্ড পাৰ্চন প্ৰনাউন থাকে, থাৰ্ড পাৰ্চন প্ৰনাউন থাকিলে ৰিপৰ্টিং ব্ৰাবৰ একো অনুযায়ী ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে সলনি নহয়। এই কথাটোৱে কৈছে। এতিয়া চাম আমি প্ৰনাউনৰ সলনি। ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন কেনেকৈ সলনি হয় ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে। যদি ডাইৰেক্ট নেৰেশ্যনত আই থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত কি হ'ব? হি সি হ'ব। মাই থাকিলে হিজ হাৰ হ'ব। মি থাকিলে হিম হাৰ হ'ব। মিন থাকিলে হিজ হ'ব। মাই চেল্ফ থাকিলে হিম চেল্ফ হ'ব। ডাইৰেক্ট নেৰেশ্যন ইউৰ থাকিলে ইনডাইৰেক্ট নেৰেশ্যন মাই হয়। ইউৰ অৰ্থ যদি তোমাৰ হয় তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত মাই হয়। আৰু ইউ থাকিলে ইউৰ অৰ্থ যদি তোমাক হয় তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত মি হয়। আৰু ইউৰ অৰ্থ যদি তুমি হয় তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত আই হয়। ছেকেণ্ড পাৰ্চন প্ৰনাউনৰ সলনি হয় কেনেকৈ? ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিলে। যদি ডাইৰেক্ট নেৰেশ্যনত উই থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত দে হয়। আৱাৰ থাকিলে ডিয়েৰ হয়। আক্স থাকিলে ডেম হয়। আৰু আৱাৰ চেল্ফ থাকিলে ডেম চেল্ফ হয়। ৰাম চেজ আই এম এ থিপ। ৰামে কয় মই এটা চোৰ। এই ৰাম চেজ এই অংকটো কোৱা হয়
ৰিপৰ্টিং ভাৰ্ব আৰু এইখিনি অংক কোৱা হয় ৰিপৰ্টেড স্পীচ। ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত থাকে ৰিপৰ্টেড স্পীচৰ চেণ্টেন্সৰ কোনো সলনি নহয়। যদি ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেন্তে ৰিপৰ্টেড স্পীচৰ টেন্সৰ সলনি হয়। নেৰেশ্যন ৰুলটোৰ যিটো বি আছে বিত কোৱা হৈছিল টেন্সৰ সলনি। টেন্সৰ কেনেকৈ সলনি হয় সেইখিনি আমি চাম। ৰাম চেজ আই এম এ থিপ, ৰামে কয় মই এটা চোৰ। এতিয়া এই অংকটো যিটো ভাৰ্ব থাকে এই ভাৰ্বটো কোৱা হয় ৰিপৰ্টিং ভাৰ্ব আৰু এইখিনি অংক কোৱা হয় ৰিপৰ্টেড স্পীচ। এতিয়া চাই যাম কেনেকৈ টেন্স সলনি হয়। ৰুলটোৰ যিটো বি আছে বিত কোৱা হৈছিল টেন্সৰ সলনি হয়। ৰিপৰ্টেড স্পীচৰ এইখিনি কোৱা হয় ৰিপৰ্টেড স্পীচ। ৰিপৰ্টেড স্পীচৰ টেন্স যদি চিম্পল প্ৰেজেণ্ট টেন্সত থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত চিম্পল পাষ্ট টেন্সত সলনি হয়। কি কৈছে ৰিপৰ্টেড স্পীচত যদি চিম্পল প্ৰেজেণ্ট থাকে তেন্তে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে এইটো কি হয় চিম্পল প্ৰেজেণ্ট থাকিলে এইটো চিম্পল পাষ্ট টেন্সত সলনি হয়। ৰিপৰ্টেড স্পীচৰ চেণ্টেন্সটো যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত পাষ্ট কণ্টিনিউৱাছ টেন্সত সলনি হয়। ৰিপৰ্টেড স্পীচৰ চেণ্টেন্সটো যদি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত পাষ্ট পাৰফেক্ট টেন্সত সলনি কৰিব লাগে। ৰিপৰ্টেড স্পীচৰ টেন্সটো যদি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত সলনি হয়। এতিয়া জানিম ফিউচাৰ টেন্সৰ। ৰিপৰ্টেড স্পীচত যদি শ্বেল বা উইল থাকে ইনডাইৰেক্ট নেৰেশ্যনত উল্ট বা শুল্ট লৈ সলনি হয়। ৰিপৰ্টেড স্পীচত চেণ্টেন্সটো যদি পাষ্ট ইনডিফিনাইট টেন্সত থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত পাষ্ট পাৰফেক্ট টেন্সত সলনি হয়। ৰিপৰ্টেড স্পীচৰ টেন্সটো যদি পাষ্ট কণ্টিনিউৱাছ টেন্সত থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত সলনি কৰিব লাগে। ৰিপৰ্টেড স্পীচৰ টেন্সটো যদি পাষ্ট পাৰফেক্ট বা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত সলনি নহয়। এতিয়া আমি জানিম ৰুলটোৰ যিটো চি নাম্বাৰ আছিল সেই চি নাম্বাৰটোত কোৱা হৈছিল আদাৰ অৰ্ডৰ সলনি হয়। সেই আদাৰ অৰ্ডবিলাক কেনেকৈ সলনি হয় আমি চাম। ৰাম চেজ ৰামে কয় আই এম এ থিপ মই এটা চোৰ। এই অংকখিনি কোৱা হয় ৰিপৰ্টেড স্পীচ আৰু এই অংকখিনি কোৱা হয় এই অংকটোৰ যিটো ভাৰ্ব আছে এইটো ভাৰ্বক কোৱা হয় ৰিপৰ্টেড ভাৰ্ব, ৰিপৰ্টিং ভাৰ্ব কোৱা হয়। এতিয়া ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে সেই আদাৰ অৰ্ডবিলাক কেনেকৈ সলনি হয় এটা এটা চাই যাম। যদি ডাইৰেক্ট নেৰেশ্যনত ডিছ থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত ডেট হয়, ডেছ থাকিলে ড'জ হয়, নাও থাকিলে দেন হয়, হিয়েৰ থাকিলে ডিয়েৰ হয়, টু ডে থাকিলে ডেট ডে হয়, oyster ডে থাকিলে দ্য প্ৰিভিয়াছ ডে হয়, টুমৰো থাকিলে দ্য নেক্সট ডে হয়। আৰু কিছুমান আদাৰ ৱৰ্ড আছে কেনেকৈ সলনি হয় আমি চাম। ৰাম চেজ ৰামে কয় আই এম এ থিপ মই এটা চোৰ। এই অংকটোৰ যিটো ভাৰ্ব আছে এই ভাৰ্বটো কোৱা হয় ৰিপৰ্টিং ভাৰ্ব আৰু আই এম এ থিপ এই অংকটো কোৱা হয় ৰিপৰ্টেড স্পীচ। ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ হ'লে আৰু কিছুমান আদাৰ ৱৰ্ড কেনেকৈ সলনি হয় চাই যাম। দ্য ডে আফটাৰ টুমৰো থাকিলে ডাইৰেক্ট নেৰেশ্যনত যদি ডে
আফটাৰ টুমৰো থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত টু ডেজ লেটাৰ হয় আৰু ডাইৰেক্ট নেৰেশ্যনত যদি দ্য ডে বিফোৰ ৱেষ্টাৰডে থাকে তেন্তে টু ডেজ বিফোৰ হয় লাষ্ট নাইট থাকিলে দ্য প্ৰিভিয়াছ নাইট হয় লাষ্ট ডে থাকিলে দ্য প্ৰিভিয়াছ ডে হয় নেক্সট ডে থাকিলে দ্য ফলোয়িং ডে হয় নেক্সট মন্থ থাকিলে দ্য ফলোয়িং মন্থ হয় এনেকৈ আদাৰ ৱৰ্ডবিলাক সলনি হয় নেৰেশ্যনৰ নিয়মবিলাক চাইছোঁ এতিয়া আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কেনেকৈ কৰা হয় চাম ৰাম চেজ আই এম এ থিপ ৰামে কয় মই এটা চোৰ যেহেতু এই ব্ৰাবটো যদি ৰিপৰ্টিং ব্ৰাবৰ ব্ৰাব যদি ফিউচাৰ বা প্ৰেজেণ্ট টেন্সত হয় তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত টেন্সৰ কোনো সলনি নহয় ৰাম চেজ লিখিছোঁ কমাকেইটা উঠাবলৈ ডেট বহাইছোঁ যেহেতুটো এছাৰ্টিভ চেণ্টেন্স আছে এছাৰ্টিভ চেণ্টেন্স হ'লে ডেট বহাইছোঁ আৰু ৰিপৰ্টিং স্পেচৰ যদি ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন হয় তেন্তে ৰিপৰ্টিং ব্ৰাবৰ সাবজেক্ট অনুযায়ী সলনি হয় যেহেতু ৰিপৰ্টিং ব্ৰাবৰ সাবজেক্টটো হৈছে ৰাম অনুযায়ী হি হৈছে আৰু এইটো প্ৰেজেণ্ট টেন্সত আছে এইটো প্ৰেজেণ্ট টেন্সত হ'ব আইৰ লগত এম হৈছে হিৰ লগত ইজ হৈছে এ থিপ বহাই দিছোঁ ৰাম চেজ আই এম এ থিপ ৰামে কয় মই এটা চোৰ ৰাম চেজ ডেট হি ইজ এ থিপ ৰামে কয় যে হি এটা চোৰ এনেকৈ কৰিব লাগে পিছৰ ভিডিঅ'বিলাকত আমি বহলভাৱে উদাহৰণবিলাক আলোচনা কৰিম